নমস্কাৰ বন্ধুসকল, পুনৰ এটি ফাৰ্মিং ভিডিঅ'লৈ মোৰ চেনেল কেবি ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি তামোল পুলি অলপমান ৰোপণ কৰিছোঁ। তো কেনেকৈ ক'ত ৰুইছোঁ তো সেই বিষয়ে এটা সৰুকৈ ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ, নিশ্চয় ভাল পাব। তো এতিয়া ইয়াৰ ৰুবৰ কাৰণে লৈ গৈ আছে তামোল পুলি ভাৰ কৰি। আজি বতৰটো বহুত গৰম, যিহেতু ভাগৰ লাগিছে, যেন তেন ভাৰ কৰি পেলাই লৈ গৈ আছোঁ। তো ইয়াতে এইখিনি পুলিটো ইয়াতে পচোৱা আছিল, তো সম্পূৰ্ণ খান্দি পেলাই থোৱা আছে। খান্দি ল'লোঁ গোটেইখিনি, খান্দি এতিয়া ইয়াৰ পৰা ভাৰ কৰি কৰি লৈ যাম। অলপ দূৰ হয় যিহেতু এয়া বাস্কেটত ভৰাই লৈছোঁ এনেকৈ। মই অকলে নাই, আৰু লগত আছে ইয়াৰ কেইজনমান মানুহ কাম কৰা, আৰু সিহঁতে ৰুই আছে কেইজনমান, সম্পূৰ্ণ দেখাই আছোঁ। তো এইখিনিতে ইয়াতে প্ৰথমত লগোৱা পুলি এইবিলাক ডাঙৰ হৈ গ'ল। এইখিনি পালোগৈ আৰু লৈ আছোঁ পুলি এতিয়া আমি। তো ভিডিঅ'টো কেনেকৈ লাগিছে বন্ধুসকল জনাব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা নতুন নতুন কৃষি আৰু ফাৰ্মিঙৰ গাহৰি পালনৰ ভিডিঅ' পাবৰ কাৰণে। তামোল পুলি য'ত আছে আৰু যোনটো জেগাত ৰৈ আছে এইটো অলপ দূৰ হয়, যিহেতু ভাৰ কৰি কৰি নিব লগা হৈছে। তো এইখিনিয়ে ঠাইখিনি, এইখিনি মাটিখিনি বহুত দিনৰ পৰা যিহেতু এনেই মেৰ গছ এনেকুৱা ভৰ্তি আছিল, তো গছ এইখিনি কাটি পেলাই খালী কৰা হ'ল। যিহেতু ইয়াত এইকাৰণে হাল চাল মৰা নহ'ল, আৰু বনটো কাটি পেলাই ইয়াতে ডাইৰেক্ট ৰুই দিম। আৰু বহুত দিনৰ পৰা পৰি থকা মাটি আছিল, যিহেতু সাৰ চাৰ হৈ আছে, মাটিখিনিও কোমল হৈ আছে, ঢিলা, সম্পূৰ্ণ চহাই থোৱা নিচিনা হৈ আছে মাটিটো, যিহেতু সেইকাৰণে ইয়াত ডাইৰেক্ট খান্দি খান্দি ৰুই আৰু পুলিটো। আপোনাৰ খেতি চেতি কৰি থকা মাটি হ'লে সাৰ দিব লাগে আৰু হাল মাৰিব লাগে। তো ইয়াত যিহেতু বহুত দিনৰ পৰা চন পৰি আছিল, সেইটো কাৰণে সাৰ হৈ আছে মাটিটো, সেইকাৰণে সাৰ চাৰ দিয়া নাই, এনেকৈ ৰৈছোঁ। এয়া দেখিছে। তামোল পুলিটো অলপ ঠিক মিডিয়াম চাইজৰ আছে, ইমান ওখও নহয়, ইমান চাপৰো নহয়। বেছি ওখত হ'লে আপোনাৰ মৰি যোৱাৰ ভয় থাকে, বতাহত যিহেতু বহুত জকৰীয়া পাতবিলাক, তো শিপাবিলাক যাব নাপাওঁতে পুলিটো লৰি থাকিলে পুলিবিলাক মৰি যায়। তো ইয়াতে ৰৈ আছোঁ। এইখিনিত বেছি নাই, 200-300 মান ধৰিব ইয়াতে তামোল পুলি। তো এইখিনি ৰৈ আছোঁ। তো এনেকৈ কোৰেৰে গাঁতবিলাক খান্দিছোঁ আমি, ফাঙেদি খান্দা নাই। ফাঙেদি খান্দিলে গাঁতটো সৰু হ'লে ভাল নহয়, কোৰেৰে ডাঙৰকৈ খান্দিব লাগে। আৰু কোৰ খান্দি পেলাই এনেকৈ ৰুই পেলাই, আৰু যেতিয়া মাটি দিয়া হয় তেতিয়া জাবৰিবিলাক দিব নালাগে তাতে। ইয়াত দেখিছে গাঁতবিলাক ডাঙৰ ডাঙৰকৈ খান্দা হৈছে কোৰেৰে সম্পূৰ্ণ। তো কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব, আৰু এটা লাইক কৰি দিব যদি ভাল লাগিলে। তো এনেকৈ ৰুব, এইটো পদ্ধতিত ৰুলে আপোনাৰ তামোল পুলিবিলাক সুন্দৰ হ'ব। তো আজিৰ ভিডিঅ'টো ইমানে, আৰু নেক্সট ভিডিঅ'ত মই সম্পূৰ্ণ গাঁত খন্দা আৰু ৰোৱা পদ্ধতিটো দেখাম, যিহেতু আজি দেখাব নোৱাৰিলোঁ।